অ্যাকশন করবি তুই। মহামন্ত্রী উদ্দেশ্য বাক্য করো। আজ্ঞা মহারাজ। সভাত মহাৰাজৰ আদেশ মৰ্মে মই আজিৰ এই স্বয়ম্বৰৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ ওলাইছো। আজিৰ এই স্বয়ম্বৰৰ উদ্দেশ্য হৈছে মহাৰাজৰ ৰাজকুমাৰী গাভৰু হৈছে আৰু এই গাভৰু ৰাজকুমাৰীক বিয়া দিয়াৰ কাৰণে মহাৰাজে এজন যোগ্য দৰা বিচাৰিছে আৰু দৰাজন এনেকুৱা বিচাৰিছে যিজন দৰাই পুমহীয়া ঠাণ্ডা পানীত একগল পানীত এৰাতি কটাব পাৰিব সেই ৰাজকুমাৰৰ তাত মহাৰাজৰ ছোৱালীক অৰ্পণ কৰা হ'ব। বন্ধ কৰ। সভাসদৰ আমাৰ ঢুলীয়া আজ্ঞা কৰা হ'ল ৰাজাৰ আদেশ মৰ্মে যে ঢোল পিটি চাৰিওফালে প্ৰচাৰ কৰি দিয়ক যিয়ে পুমহীয়া ঠাণ্ডা পানীত একগল পানীত এৰাতি কটাব পাৰে সেই ৰাজকুমাৰৰ তাতে মহাৰাজৰ কন্যা অৰ্পণ কৰা হ'ব। এই কথা ঢোল পিটি প্ৰচাৰ কৰক। ৰাজু বিয়া কৰিব লাগে।